50 কোটি টকীয়া কেলেংকাৰীয়ে জোকাৰিছে অসম ক্ৰিকেট সন্থা। কেলেংকাৰীৰ বাতৰি সবিস্তাৰে প্ৰচাৰ হৈছিল প্ৰতিদিন টাইমত। অৱশেষত টিংখঙৰ পৰা গ্ৰেপ্তাৰ কৰা হ'ল এছিয়াৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইক। ইতিমধ্যে কেইবাটাও ধাৰাত বুঢ়াগোহাঁইৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। কিন্তু কেনেকৈ প্ৰদীপ বুঢ়াগোহাঁইয়ে সংঘটিত কৰিলে এই বিয়াগুম কেলেংকাৰী, চাওক আমাৰ এই প্ৰতিবেদনত। প্ৰতিদিন টাইমৰ বাতৰিৰ পিছতে গ্ৰেপ্তাৰ এছিয়াৰ প্ৰাক্তন সম্পাদক। নিশা টিংখঙৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে প্ৰদীপ বুঢ়াগোহাঁইক। অসম ক্ৰিকেট সন্থাত কোটি কোটি টকাৰ বিত্তীয় কেলেংকাৰী সংঘটিত কৰি অৱশেষত মহানগৰ আৰক্ষীৰ জালত পৰিল এগৰাকী ক্ৰিকেট প্ৰশাসক। ৰাজ্যৰ ক্ৰিকেট ক্ষেত্ৰৰ উন্নয়নৰ বাবে BCCIৰ পৰা অহা ধনৰ অপব্যৱহাৰ কৰাটোৱে যেন একমাত্ৰ লক্ষ্য আছিল এছিয়াৰ প্ৰাক্তন সম্পাদক প্ৰদীপ বুঢ়াগোহাঁইৰ। 2016 চনৰ পৰা 2019 চনলৈ বিভিন্ন কামৰ আবণ্টনৰ নামত কিদৰে বিত্তীয় খেলিমেলি সংঘটিত কৰিছিল ইতিমধ্যেই সেই সন্দৰ্ভত প্ৰতিদিন টাইমত সম্প্ৰচাৰ হৈছিল সবিশেষ তথ্য। আৰু তাৰ পিছতেই বৃহস্পতিবাৰে নিশাই ফটাহিল থানাৰ আৰক্ষীয়ে ডিব্ৰুগড় জিলাৰ টিংখঙৰ পৰা গ্ৰেপ্তাৰ কৰিলে প্ৰদীপ বুঢ়াগোহাঁইক। 2016 আৰু 19 বৰ্ষৰ যিটো পিৰিয়ড, সেই পিৰিয়ডত তেখেত সচিব আছিলে অসম ক্ৰিকেট সন্থা, আৰু সেই সময়ত কিছু ফাইনেন্সিয়েল ইৰেগুলাৰিটিজ তেওঁলোকে নিজৰ ইণ্টাৰনেল কিবাত পাইছে আৰু আমাক সেইখিনি সন্নিৱিষ্ট কৰি আমাক FIR এখন দিছে। আৰু আমি তদন্তত তেওঁৰ বিৰুদ্ধে কিছু প্ৰমাণ পাইছোঁ আৰু সেই ওপৰত বেছ কৰি তেখেতক আমি এই কেছটোত আটক কৰি ইতিমধ্যে প্ৰদীপ বুঢ়াগোহাঁইৰ বিৰুদ্ধে 817/2021 নম্বৰত ফটাহিল থানাত ৰুজু হৈ আছে গোচৰ। নিজৰ কাৰ্যকালত কেলেংকাৰীৰ ধনেৰে নুদুকা হোৱা এজন প্ৰাক্তন সম্পাদকৰ বিৰুদ্ধে কেইবাটাও ধাৰা সন্নিৱিষ্ট কৰিছে আৰক্ষীয়ে। ভাৰতীয় দণ্ডবিধিৰ আণ্ডাৰ ছেকশ্যন 120B, 406, 409, 420, 469 আৰু 34 ধাৰা সন্নিৱিষ্ট কৰা হৈছে প্ৰদীপ বুঢ়াগোহাঁইৰ বিৰুদ্ধে। কিন্তু পূৰ্বৰ আন এজন বিতৰ্কিত সম্পাদক বিকাশ বৰুৱাৰ পদাংক অনুসৰণ কৰি প্ৰদীপ বুঢ়াগোহাঁইয়ে ক'ত ক'ত সংঘটিত কৰিছিল এই কেলেংকাৰী। আমাৰ ভেৰিফিকেশ্যন কমিটিয়ে কৈছে যে প্ৰায় 42টা টিকেট তেওঁৰ পুতেকৰ নামত ব্যৱহাৰ কৰা হৈছে। বাংগালোৰৰ হোটেলত তেওঁৰ পুতেকৰ লগত বন্ধুৰ লগত থকাৰ একাউণ্টছ আমি পে'মেণ্ট কৰিছোঁ। এজন খুব ভাল গজল ছিংগাৰ, যাৰ ক্ৰিকেটৰ লগত কোনো সম্পৰ্ক নাই, যিটো সময়ত অসম ক্ৰিকেট সন্থাই ইণ্টাৰ ডিষ্ট্ৰিক্ট খেলবোৰ পাতিব পৰা নাছিলে 2-2.5 বছৰ পইচাৰ অভাৱত। সেইখিনি সময়ত এজন ছিংগাৰৰ গোটেই ট্ৰুপটোৰ খৰচ বহন কৰিছিলে, তেওঁলোকৰ থকা খোৱা অহা যোৱা গোটেইবোৰ খৰচ অসম ক্ৰিকেট সন্থাই বহন কৰিছিলে। ধৰি লওক এটা কাম হ'ব লাগে 40 লাখ টকাত, পেইণ্টিঙৰ কামটো, সেইটো কাম 2,26 লাখত দিছিলে। তাৰে 2,08 লাখ অলৰেডি পে'মেণ্ট কৰি দিছে। কিন্তু সেই কামটো যদি PWDৰে কৈছে যে 41 লাখ টকাৰ ওপৰত হ'ব নোৱাৰে। এটুকুৰা মাটিৰ কাম আছিলে আৰ্ট ফিলিঙৰ, ষ্টেডিয়ামৰ বাহিৰত যিখন NXC ফিল্ড আছে। PWDয়ে কৈছে 8 লাখ টকাতকৈ বেছি মাটি পৰা নাই, কিন্তু তেওঁলোকে 38 লাখ টকা পইচাটো উলিয়াই লৈ গৈছে। এজন ছেক্ৰেটাৰীয়ে 249 টাইমছ এয়াৰ ট্ৰেভেল কৰিছে। আমিতো অসম ক্ৰিকেট সন্থাত আজি 2.5 বছৰ আছোঁ, চ' আমিতো 3-4 হয়তো ক'ৰবাত ট্ৰেভেল কৰিছোঁ এছিয়াৰ মিটিঙত। কেৱল ক্ৰীড়া সংগঠক হিচাপে নহয়, বিজেপি নেতা হিচাপেও প্ৰদীপ বুঢ়াগোহাঁইৰ আছে বিশেষ পৰিচয়। 2011 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ টিকটত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল প্ৰদীপ বুঢ়াগোহাঁইয়ে। বিজেপিৰ একাংশ শীৰ্ষ নেতাৰে ঘনিষ্ঠ সম্পৰ্কও আছে প্ৰদীপ বুঢ়াগোহাঁইৰ। সমাজত এক নিকা ভাৱমূৰ্তিৰ ব্যক্তি হিচাপে পৰিচিত যদিও শেহতীয়াকৈ পোহৰলৈ অহা এই বিয়াগুম কেলেংকাৰীত হতভম্ব সকলো। বিকাশ বৰুৱাৰ পিছত অসম ক্ৰিকেট সন্থা দুৰ্নীতিমুক্ত হ'ব বুলি সকলোৱে আশা কৰিছিল, কিন্তু প্ৰকৃততে সেয়া নহ'ল। সেয়ে বৰ্তমানৰ সম্পাদক দেৱজিৎ শইকীয়াৰ দাবী, এই ঘটনাই শিক্ষা দিব বিভিন্ন ক্ৰীড়া সংগঠকসকলক। মই এইটোকে ক'ম যে ভৱিষ্যতে যোনে ক্ৰীড়াৰ লগত সংগঠন কৰে, তেওঁলোকে যাতে পাব্লিক মানিটো প্ৰপাৰলি ইউজ কৰে, যাতে নিজৰ প্ৰাইভেট ইণ্টাৰেষ্টত পইচাবোৰ খৰচ নকৰে। কিবা কাম কৰিলেও যাতে যিটো জেনুইন বিল হয় সেইটো দিব লাগে, এক্সেছ পে'মেণ্ট ক'তো কৰিব নালাগে। কেমেৰাত বিপুল মজুমদাৰৰ সৈতে ধীৰাজ হাজৰিকাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।